হাই ফ্ৰেণ্ডছ মই ইমানটো মই নটাবিলাকক স্বাগত জনাই একচুৱেলি আজি এই ভিডিঅ'টো বনাই ভাবিছোঁ কিহৰ ওপৰত জানে এই চিলিণ্ডাৰটোৰ ওপৰত এই চিলিণ্ডাৰটো আমি যেতিয়া ব্যৱহাৰ কৰোঁ বা আমি এজেঞ্চিৰ পৰা আনিব যাওঁ বা আমাক গাড়ী দিয়ে ঘৰ দি থৈ যায় আমি ডাইৰেক্ট কি কৰোঁ ব্যৱহাৰ কৰোঁ আমি তাৰ ওপৰত কিছুমান আখৰ লিখা থাকে আমি সেই আখৰটো আপোনাক মই দেখাই দিম সেই কিছুমান আখৰ লিখা থাকে আমি সেইটো পঢ়ি নাচাওঁ বা পঢ়ি চালেও আমি বুজি নাপাওঁ কিহৰ ওপৰত কিহৰ আমাক কিহৰ ওপৰত ইংগিত দিছে তেখেতে মানে কি লিখিছে মানে কি ইংগিত দিছে মানে আমি বুজি নাপাওঁ কথাটো ডাইৰেক্ট আমি ৰেগুলেটৰ লগালোঁ ইউজ কৰিব লাগে ইউজ কৰিলোঁ পিছত শেষ হৈছে আকৌ আমি লৈ গৈ কিনে নতুন চিলিণ্ডাৰ লৈ আহিলোঁ এতিয়া আমি ব'লক আমি তাৰ ওপৰত আমি ভিডিঅ'টো বনাম ভাবিছোঁ আজি গতিকে ভিডিঅ'টো আমি পলম নকৰি আৰম্ভ কৰোঁ ব'লক ৰ'ব এতিয়া মই এতিয়া হৈছে এইটো ইয়াত লিখা আছে B25 এতিয়া 25টো হৈছে ইয়েৰ মানে 25টো ইয়েৰ 2000 এতিয়া বৰ্তমান চলি আছে 22 এইটো যদি ইয়াত যদি 22 লিখা থাকে তেতিয়া কি হ'ব ইয়াত যদি 23 লিখা থাকে তেতিয়া কি হ'ব ইয়াত 25 লিখা আছে ইয়াৰ আগত B লিখা আছে Bটোৱে কি বুজাইছে 25টো এটা আমাৰ চন বুজাইছে মানে 2025 2025 চন ইয়াত লিখা আছে মানে 2000টো দিয়া নাই 2025 চন বাছ সেইটোৱে এইটোৱে বুজায় আমাক ইয়াত থকা সংখ্যাখিনিয়ে বুজায় আমাক মানে ইয়াৰটো বুজায় আৰু ইয়াত থকা যিকেইটা লেটাৰ আছে A B ইয়াত A থাকে B থাকে C থাকে আৰু D থাকে এইকেইটা কি বুজায় আমাক কিহৰ সংকেত দিয়ে আমি সেইকেইটা মানে কিহৰ ইংগিত দিয়ে মানে ইয়াত কিহৰ ইংগিত দিয়ে A B C আৰু D এতিয়া সেইটোৰ ওপৰত আপোনাক আজি আমি মানে ভিডিঅ'টো বনাম আৰু সেইটোৰ ওপৰত ব'লক যেনেকৈ 12টা মাহ থাকে আমি এতিয়া ABCDটোত ভাগ কৰিব লাগিব যেনেকৈ A B C আৰু D এতিয়া ইয়াত হ'ব A জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহ এইটোত হ'ব A ঘৰত হ'ব B ঘৰত হ'ব এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহ এই 3 মাহে হ'বগৈ এতিয়া যদি এটোত দিয়া থাকে 21 মানে যেতিয়া আমি চাওঁ এইটো A21 মানে হৈছে এইটো আপুনি 2021 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানে আপুনি মাৰ্চৰ একদম লাষ্টৰ মাহটোলৈকেহে আপুনি চলোৱাটো উপযোগিতাৰ ওপৰত আপুনি চলোৱাটো উপযোগী নহয় যদি আপোনাৰ তাত লিখা থাকে B25 মানে আপুনি 2025 মানে 2025 চনলৈকে 25 চনৰ মানে এপ্ৰিল মে জুন মানে জুন মাহলৈকেহে আপুনি চলোৱাটো উপযোগী যদি আপোনাৰ তাত লিখা থাকে C26 মানে 2026 চনৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানে আপুনি এই 3 মাহলৈকেহে আপুনি চলোৱাটো উপযোগী মানে এইটোৱে কি বুজায় মানে এইটোৱে বুজায় যে চিলিণ্ডাৰ আমি যেনে কিবা এটা বস্তু কিনিবলৈ গ'লে আমি তাত কি চাওঁ এক্সপায়াৰ ডেট চাওঁ তেনেকৈ এইটো চিলিণ্ডাৰটো এক্সপায়াৰ ডেট হয় মানে এইটোৱে হৈছে সেইটো এক্সপায়াৰ ডেটটো তেনেকৈ আপোনাৰ তাত যদি লিখা থাকে ডি লিখা থাকিলে ইয়াত যেনিবা থাকে আপোনাৰ 28 মানে আপুনি 28 চনৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মানে আপুনি ডিচেম্বৰলৈকে চলাব পাৰিব যেনেকৈ ডি ঘৰ ডেটো আছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰলৈকে আপুনি চলাব পাৰিব তাৰ ওপৰত চলোৱাটো আপুনি উপযোগী নহয় বা আপুনি চলাব নোৱাৰে ঠিক তেনেকৈ আপুনি ইয়াত ধৰক যিমান চন থাকে চনৰ আগত যেনিবা যিমান A B C D লৈকে যিমান থাকে আপুনি এইটো নিজে নিৰ্ণয় কৰি চাব A B C আৰু D মানে এই 4টা লেটাৰত আপোনাৰ পাৰ 90 ডেজকৈ সোমাই আছে মানে 3 মাহকৈ সোমাই আছে আপোনাৰ 4টা লেটাৰ ইয়াত 3 মাহ ইয়াত 3 মাহ ইয়াত 3 মাহ ইয়াত 3 মাহ 3 মাহ 3 মাহ ইয়াত সোমাই আছে আপুনি এইটো নিজে কেলকুলেশ্যন কৰিলে আপুনি নিজেই ধুনীয়াকৈ গম পাই যাব আৰু সেইটো আপুনি আনিবলৈ গ'লে নিজেই চাব পাৰিব যে মই এইটো লোৱাটো উপযোগী হয় নে নহয় যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই প্লিজ